আপোনালোকৰ পুনৰবাৰ স্বাগতম জনাইছো। আমি যাবলৈ ওলাইছো পানীখাইটি তামোলবাৰী ব্ৰহ্মপুত্ৰৰ পাৰৰ এক সুন্দৰ পৰিৱেশ আৰু আপোনালোকো আহিব। তেতিয়াহলে যদি ভিডিওটো চাই ভাল লাগে তেতিয়াহলে মোক কমেন্ট কৰি জনাবচোন কেনেকুৱা লাগে। তেলে বলক ভিডিওৰ মাজলৈ মই আমি এতিয়া পানীখাইটি চাৰিআলি পালোহি। চাৰিআলি বাওঁ চাইডে আহিলোঁ আৰু সোঁ চাইডে যায় ষ্টেচনলৈ। ইয়াত থ'ব লাগিব নেকি? কৰিলে মানে আমি আহি আছো মানে একদম ওপৰত গছ এজোপা আছে। গছৰ কেনেকৈ যাওঁ এইফালে পুৰা শিলৰ মাজে মাজে আহি একদম ওপৰ পাইছোহি। আহি কি ধুনীয়া বতাহ আহি আছে ন। जाओ
শিলৰ মাজে মাজে ৰাস্তা নহয় আৰু ন মানে ঠাণ্ডাত আহিবলৈ ইয়াত ভাল নালাগিব ন পুৰা বতাহ মাৰি আছে ইয়াতে মন্দিৰ এটা আছে কি মন্দিৰ আছিলে শিৱ মন্দিৰ হা আমি আহোঁতে এইটো ৰাস্তা নেদেখিলোঁ দেখোন কাষেদি ৰাস্তা এটা আছে শিৱ মন্দিৰৰ এইটো ওচৰতে দেখোন ন আমি এনেই সেইফালে দিলে ব'লাচোন ওচৰলৈ যাব আমুলবাৰী শিৱ মন্দিৰ ইয়াতে মই কৈ আছিলোঁ কি ইমান ধুনীয়া ঠাই এখন আছে ওচৰতে আমি ইমান অহা নাছিলোঁ সেইটোকে কৈ আছিলোঁ